Hello everyone, welcome all of you to Zeol's classes. So today in this video we'll discuss about El Nino and La Nina, which are the two important geographical concepts relating to the oceanic current circulation. So El Nino or La Nina কি হয় সেই বিষয়ে আমি ডিটেইলছত আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিম। সো প্ৰথমতে আমি ইয়াৰ ডেফিনেশ্যন চাই লওঁ। সো এল নিনো মানেনো কি, লা নিনা মানেনো কি সেই বিষয়ে জানি লওঁ। সো El Nino is a phenomenon which occurs when usual east to west equatorial current in Pacific Ocean reverse. So Pacific Ocean গোটেই ocean যিমান আছে worldৰ oceanic current flow হয়। So আৰু Pacific South Oceanত especially Southern Pacific Ocean সেই যিটো কাৰেণ্টৰ ডাইৰেকশ্যন হয় along the equatorial zone মানে। So ইকুৱেটৰৰ ওচৰৰে যিটো Southern Pacific আছে আমাৰ, তাতে সেই কাৰেণ্টৰ ডাইৰেকশ্যনটো কি হয় ইষ্টৰ পৰা ৱেষ্টলৈ হয় নৰ্মেল কণ্ডিশ্যনত। কিন্তু যেতিয়া এল নিনো হয়, এল নিনো পৰিঘটনাটো ঘটে, তেতিয়া ইয়াৰ ডাইৰেকশ্যনটো ৰিভাৰ্ছ হয়, অৰ্থাৎ ৱেষ্টৰ পৰা ইষ্টলৈ হয়। এতিয়া অচেন কাৰেণ্ট কি, ইয়াৰ আৰু কেনেধৰণে চাৰ্কুলেশ্যন পেটাৰ্ণবিলাক কি, সেই বিষয়ে মই এটা ডেডিকেটেড ভিডিঅ' বনাম যেতিয়া আমি অচেনলজি ষ্টাৰ্ট কৰিম। ফৰ দ্য মিন টাইম এটা কথা জানি থওক যে দুই ধৰণৰ অচেন কাৰেণ্ট থাকে, এটা কোল্ড অচেন কাৰেণ্ট আৰু এটা ৱাৰ্ম অচেন কাৰেণ্ট। চ' এইটো হ'ল এল নিনো। এতিয়া লা নিনা কি হয়, লা নিনা নৰ্মেল কণ্ডিশ্যনে হয়, অৰ্থাৎ কাৰেণ্টৰ ডাইৰেকশ্যন ইষ্টৰ পৰা ৱেষ্টলৈ থাকে, কিন্তু ইয়াত মানে ইণ্টেনচিটিটো বেছি হয় মানে, ঠিক আছে। চ' আমি ডায়েগ্ৰামৰ থ্ৰুৱেদি গোটেই পৰিঘটনাটো বুজিবলৈ চেষ্টা কৰিম। চ' ইয়াতে আমি নৰ্মেল কণ্ডিশ্যনটো ফাৰ্ষ্ট চাম, ঠিক আছে। এইখন হৈছে চাউদাৰ্ণ পেচিফিক অ'চেন, ঠিক আছে। চ' ইয়াতে ব্লেক কালাৰেৰে যিটো এৰ' মাৰ্ক আছে সেইটোৱে ইণ্ডিকেট কৰিছে এটা কোল্ড অ'চেন কাৰেণ্ট হুইচ ইজ ন'ন এজ দ্য হাম্বোল্ট কাৰেণ্ট। চ' এই কাৰেণ্টক হাম্বোল্ট কাৰেণ্ট বুলি কোৱা হয়, আৰু ইট অলৱেজ ফ্ল'জ এলং দ্য কোষ্টেল ৰিজনছ অফ পেৰু এণ্ড চিলি। চ' অনবৰত এইটো নৰ্মেল কণ্ডিশ্যনত এই কাৰেণ্টটো ফ্ল' হৈ থাকে চিলি আৰু পেৰুৰ যিটো কোষ্ট লাইন আছে সেইফালে, ঠিক আছে। চ' হিয়াৰ এইচ ডিনোটছ দ্য হাই প্ৰেছাৰ জোন এণ্ড এল ডিনোটছ দ্য ল' প্ৰেছাৰ জোন এণ্ড ৰেড এৰ' মাৰ্ক ডিনোটছ দ্য ফ্ল' অফ ট্ৰেড উইণ্ড। এতিয়া ট্ৰেড উইণ্ড কি হয় সেই বিষয়ে জানিবলৈ মোৰ আগত আৰু এটা ভিডিঅ' আছে য'ত মই আলোচনা কৰিছিলোঁ ৱৰ্ল্ড উইণ্ড এণ্ড প্ৰেছাৰ বেল্ট, সেইটো চাই ল'ব, তেতিয়া বুজি পাব ভালদৰে। চ' ট্ৰেড উইণ্ডৰ ডাইৰেকশ্যনটো জেনেৰেলি কোনফালে হয়, এইটো ইষ্টৰ ফালে হয়, ঠিক আছে। ইষ্ট ডাইৰেকশ্যনৰ পৰা আহিছে, চ' এইটো চাউথ আৰু ইষ্ট ডাইৰেকশ্যনৰ পৰা আহিছে, চ' ডেট ইজ চাউথ ইষ্ট ট্ৰেড উইণ্ড, ঠিক আছে। চ' এতিয়া কি হয়, জেনেৰেলি কি হয়, যেতিয়া হাই প্ৰেছাৰ জোন এটা আমি পেৰুৰ ফালে পাওঁ তেতিয়া কি হয়, নৰ্মেলি হাই প্ৰেছাৰ হোৱা মানে কি, এয়াৰটো ওপৰৰ ফালৰ পৰা ডিচেণ্ড হ'ব। ইয়াতে যিটো ব্লু এৰ' মাৰ্ক আছে সি আপাৰ এয়াৰ আৰু চাৰ্কুলেশ্যন বুজাইছে, আৰু তলৰ যিটো ব্লু লাইন আছে সেইটোৱে লৱাৰ এয়াৰ চাৰ্কুলেশ্যন বুজাইছে। চ' ফাৰ্ষ্ট আমি এইচ পইণ্টটো লৈ আহোঁ যে পেৰু কোষ্টত কি হয়, যিহেতু এটা কোল্ড কাৰেণ্ট মানে ফ্ল' হৈ আছে অচেনিক কাৰেণ্ট, চ' ইয়াতে কি হৈছে, হাই প্ৰেছাৰ ক্ৰিয়েট হৈছে। হাই প্ৰেছাৰ ক্ৰিয়েট হোৱা মানে কি, জোন এটা ক্ৰিয়েট হৈছে মানে কি, এয়াৰ তাতে কি হৈছে, ডিচেণ্ড হৈছে, অৰ্থাৎ তলফালে আহি আছে এয়াৰটো। চিমিলাৰলি অষ্ট্ৰেলিয়াৰ ফালে কি হৈছে, অষ্ট্ৰেলিয়াৰ কোষ্টেল ৰিজনত ল' প্ৰেছাৰ জোন এটা ক্ৰিয়েট হৈছে। কিয় ক্ৰিয়েট হৈছে ল' প্ৰেছাৰ জোনটো, বিকজ এই ট্ৰেড উইণ্ডটো যে গৈ আছে সেইফালে, ট্ৰেড উইণ্ডটোৱে কি কৰিছে, পেৰুৰ ফালৰ পৰা কি কৰিছে, ৱাৰ্ম যিটো কাৰেণ্ট হয় অচেন কাৰেণ্ট, অষ্ট্ৰেলিয়াৰ ইষ্টাৰ্ণ কোষ্টত গৈ কেনে কি কৰিছে, সেই কাৰেণ্টটোক একুমুলেট কৰিছে, অৰ্থাৎ তাতে এটা ৱাৰ্ম ৱাটাৰ জোন ক্ৰিয়েট হৈছে। হোৱাৰ লগে লগে কি হৈছে, তাত থকা এয়াৰখিনি ইভাপোৰেট হৈ ওপৰত গুচি গৈছে, গৈ কেনে ক্লাউড ফৰ্ম কৰিছে। চ' ক্লাউড ফৰ্ম কৰিছে মানে কি, তাতে ৰেইন হৈছে। চ' এই নৰ্মেল কণ্ডিশ্যনত আমি কি পাওঁ, অষ্ট্ৰেলিয়া আৰু ইয়াৰ আশে পাশে যিমানখিনি আছে ইষ্টাৰ্ণ কোষ্ট লাইক ইণ্ডোনেছিয়া এণ্ড অল, চ' সেইবিলাকত বৰষুণ হয় নৰ্মেল কণ্ডিশ্যনত। আৰু ইয়াতে কি হয়, যিহেতু ইয়াতে এয়াৰ মানে ডিচেণ্ড হৈ আছে এলং দ্য পেৰু কোষ্ট, বিকজ হিয়াৰ দ্য প্ৰেছাৰ ইজ হাই,
That's why ইয়াতে কি হয় এয়াৰ এসেন্ড নহয় বৰঞ্চ এয়াৰ ডিসেন্ড হৈ আছে গতিকে ইয়াতে কি হয় কোনো ক্লাউড ফৰ্ম নহয় গতিকে আমি কি পাম পেৰু আৰু চিলিত ড্ৰাউট কণ্ডিশ্যন আমি পাম নৰ্মেল ইয়াৰত এটো হয় মানে সো আমি আটাকামা ডেজাৰ্ট পাওঁ ইয়াতে আছে চিলিত which is the driest place of the world আৰু অস্ট্ৰেলিয়াত কি হয় বৰষুণ হয় ইণ্ডোনেছিয়াত বৰষুণ হয় এটো নৰ্মেলি সো এটো নৰ্মেল কণ্ডিশ্যন এতিয়া লা নিনা আমি চাম ফাৰ্স্ট লা নিনা হলে কি হয় এই যেটো লো প্ৰেসাৰ আছে অস্ট্ৰেলিয়াৰ ফালে হেতু বহুত বেছি হৈ যায় আৰু যেটো হাই প্ৰেসাৰ আছে ইয়াতে জোন আছে মানে চিলিৰ ফালে হেতু বহুত বেছি হৈ যায় হোৱাৰ লগে লগে কি হৈ যায় অস্ট্ৰেলিয়াত বহুত বেছি বৰষুণ হৈ যায় মানে ফ্লাড হৈ যায় আৰু ইয়াতে মানে বহুত বেছি ড্ৰাউট মানে এক্সট্ৰিম লেভেলত হৈ যায় হৈ যোৱাৰ লগে লগে কি ইয়াতে যদি আগতে নৰ্মেল কণ্ডিশ্যনত বৰষুণ হৈছিল অলপ স্লাইড বৰষুণ হৈছিল যেতিয়া লা নিনা হৈ যাব তেতিয়া কি হ'ব ইয়াতে মানে বৰষুণ অলপো নহয় মানে বহুত ডাঙৰ ড্ৰাউট হৈ যাব আৰু ইয়াতে বহুত বেছি বৰষুণ হ'ব অৰ্থাৎ কি লা নিনাত কি হয় মই আগতে কৈছো যে ডাইৰেকশনটো সেম থাকে মানে কি কাৰেন্টৰ ডাইৰেকশন সেম থাকে কিন্তু কি হয় আমাৰ কি হয় ইন্টেন্সিটি যেটো হেতু বেছি হৈ যায় মানে হাই প্ৰেসাৰটো বহুত বেছি হাই প্ৰেসাৰ জোন হৈ যায় লো প্ৰেসাৰ জোনটো বহুত বেছি লো প্ৰেসাৰ জোন হৈ যায় ঠিক আছে সো সেই কাৰণে কি হয় লা নিনা যেতিয়া ঘটে তেতিয়া কি হয় অস্ট্ৰেলিয়া এন্ড অস্ট্ৰেলিয়াৰ লগতে যিমান ইণ্ডোনেছিয়া আছে বা অন্য যিবিলাক ওচৰে পাজৰে আছে সেইবিলাকত কি হৈ যায় বহুত বেছি বৰষুণ হয় ফ্লাড হৈ আহি যায় আৰু ইফালে কি হৈ যায় বহুত ড্ৰাউট কণ্ডিশ্যন আহি যায় ঠিক আছে এটো হল লা নিনা এতিয়া আমি চাম এল নিনো কি হয় সো এল নিনত কমপ্লিট ৰিভাৰ্স হৈ যায় সো পেৰুৰ ফালে কি হৈ যায় লো প্ৰেসাৰ জোনটো আহি যায় আৰু হাই প্ৰেসাৰ জোনটো কোড ক্ৰিয়েট হয় অস্ট্ৰেলিয়াৰ ফালে সো এটো জেনাৰেলি কি কাৰণত হয় জেনাৰেলি বহুত কেটা কাৰণ আছে তো মেজৰ কাৰণ এটা হৈছে due to some specific reason যেটিও মই কৈ আছিল অলপ আগতে ট্ৰেড উইন এটা ফ্লো কৰে বুলি অস্ট্ৰেলিয়াৰ ফালে সেই ট্ৰেড উইনটো উইক হৈ যায় উইক হৈ যোৱা মানে কি ই ট্ৰেড উইনটোৱে কি কৰিব নোৱাৰে পেৰুৰ ফালৰ পৰা মানে গৰম বতাহটো মানে গৰম যেটো ওয়াটাৰ আছে হট ওয়াটাৰ হেতু অস্ট্ৰেলিয়াৰ ফালে লৈ যাব নোৱাৰা কাৰণে কি হয় সেই গৰম মানে ওয়াটাৰখিনি ক'ত থাকে যায় ইয়াতে থাকে যায় along the Chilean Peru coast so ইয়াতে low pressure zone create হয় আৰু as compared to this area Australia and coastal regions are comparatively at high pressure zone that's why ইয়াতে কি হয় cloud form নহয় অস্ট্ৰেলিয়াৰ coastal regionত আৰু পেৰুৰ coastal regionত কি হয় cloud form হয় হোৱাৰ লগে লগে কি হয় পেৰু আৰু চিলিত মানে বৰষুণ হয় নৰ্মেলি নহয় এটো যেতিয়া এল নিনো হয় তেতিয়া উল্টা হৈ যায় ন বৰষুণ হয় আৰু অস্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়া এবিলাকত ড্ৰাউট হৈ যায় মানে বহুত ড্ৰাউট হয় খেতি নহয় বা অন্যান্য যিবিলাক হেৰি আছে সেইবিলাক নহয় সো ইয়াতে আৰু কি হয় চিলি আৰু হেৰিত কি হয় আগতে কি হৈছিলে ড্ৰাউট আছিলে ড্ৰাউট হোৱাৰ লগে লগে কি হৈছিলে ইয়াতে মানে ডেজাৰ্ট আটাকামা ডেজাৰ্ট আছে আৰু কিবা মানে ড্ৰাই প্লেস আছে বহুত সো সেইবিলাকত কি হয় অলপ বৰষুণ হয় মানে অলপ নহয় মানে বহুত বেছি লেভেলত মানে কি হয় বৰষুণ হৈ যায় ঠিক আছে আৰু এই যেটো চিলি কোষ্ট আছে চিলি আৰু পেৰু কোষ্ট আছে দিস ইজ ওয়ান অফ দা richest fishing ground of the world ইয়াতে বহুত ফিশ প্ৰডাকশন হয় কিন্তু যেতিয়া এল নিনো ঘটে এল নিনো ইয়াৰ আহি যায় তেতিয়া ইয়াতে ফিশ বিলাক কি হয় প্ৰডাকশন নহয় মৰি যায় because ফিশৰ যেটো খাদ্য আছে হেতু কোল্ড ওয়াটাৰৰ লগত এসোসিয়েট হৈ থাকে because in El Nino cold water is replaced by the warm water ঠিক আছে সো আমি চাম ইমপ্যাক্ট এল নিনোৰ ইমপ্যাক্ট কি হয় সো এল নিনো হলে কি হ'ব পাৰে মানে এল নিনো যেতিয়া ঘটে তেতিয়া জেনাৰেলি অস্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়া ড্ৰাউট আহে কলো অলৰেডি আৰু more rainfall in Peru and Chile Peru আৰু চিলিয়াৰ বহুত rainfall হয় ইণ্ডিয়ান মনসুনৰ ওপৰতো মানে প্ৰভাৱ পৰে মনসুন দেৰিকৈ আহে ইণ্ডিয়াত so these are the impact of El Nino so next impact of La Nina হলে কি হয় নরমাল কন্ডিশনে বাট ইন্টেন্সিটিটো বেছি হৈ যায় অৰ্থাৎ অস্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়া বা অন্যান্য কোস্টাল ৰিজনত বহুত পানী হয় বানপানী হয়
So অষ্ট্ৰেলিয়াত কি হয় পানী মানে বা ফ্লাড আহি যায় বাট সিভিয়াৰ ড্ৰাউট কণ্ডিশ্যন ইজ চিন ইন পেৰু এণ্ড চিলি চ' এইখিনিয়ে এল নিনো আৰু লা নিনাৰ বিষয়ে চ' থেংক ইউ ফৰ টুডে থেংক ইউ